আমাৰ ছোৱালী আকৌ নিজে জোতা পিন্ধিব পৰা হ'লেই দেই, ধুনীয়াকৈ পিন্ধি মেলি লৈছে। মানে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ আমাৰ এইডোখৰতে আৰু বোলো তুমি নিজে চেণ্ডেলযোৰ পিন্ধি লোৱা, তুমি নিজে আছে মই পিন্ধি ল'ম বুলি। তাকে ধুনীয়াকৈ পিন্ধি লৈছে, পিন্ধি লৈ পিনি এতিয়া ওলাই যাম মানে অকণমান তাই বহুত চুলিখিনি ভাবিছোঁ অকণমান মানে কটোৱাই নিম বুলি, সেই তাকে বুলি ওলাইছোঁ এতিয়া। ধুনীয়াকৈ পিন্ধি মেলি লৈছে দেখিছেনে, এতিয়া ধুনীয়াকৈ ওলাই আহিছোঁ আৰু এইফালে দেখিছোঁ আকৌ বৰমাহঁতক তাই ইমান ভাৰী চোৱাত ব্যস্ত বোৱাৰীক আৰু এইফালে দুইগৰাকী বিয়াৰ সেইবোৰ তাত তুলি আহিছে খাইছোঁ আকৌ ইমান ব্যস্ত বোৱাৰীয়েক আৰু শাহুৱেক ইমান দূৰৰ পৰা মাতি আছোঁ তথাপিতো খবৰ নাই। আচৰিতা কেলে ইমান চিঞৰে একদম খবৰ নাই। দুইজনীয়ে শাহুৱেক বোৱাৰীয়েক এনেকৈ আজি যুগ চাওক, শাহুৱে বোৱাৰীক মিলি মেলি অকল মোবাইল চাই থকা দেখিছানে কেনেকুৱা আৰু দুইজনী মানে ইমানেই চিঞৰিছোঁ, দুইজনে ইমানেই ধুনীয়াকৈ একদম চাই আছে মোবাইল, খবৰ নাই কোনে মাতি আছে। তাকে আকৌ সেই ডাঙৰ নবৌৱে আকৌ মানে চাহ বনাই আহিছে, তাকে বোলে চাহ খাই যায় হিয়া বুলি ক'লে, তাকে খাবলৈ বুলি গ'লোঁ, খালোঁ। খাই মেলি আকৌ চুলি কাটিবৰ কাৰণে আহিলোঁ দেই কেনকেন বাৰ ওচৰত মানে। তাকে তাইক এতিয়া কটাবৰ কাৰণে লৈছোঁ আৰু তাই যে পাতি দিছে আমাৰ কাৰণে সেইটোৱে বহুত মানে। আমাৰ ছোৱালী এতিয়া হেয়াৰ কাট কৰিম ন জানে, আমি এতিয়া হেয়াৰ কাট কৰিম আমাৰ দেহাজনী ভগ নহ'লে নিদিয়ে যে কুকুৰা পুলি লৈ লৈছে দেই। একেবাৰে হেৰি কৰি নিদিবি পাতি যে দিছে মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট। ঘৰত নিদিয়ে বাপেকেহে কাটে। একো নাই যাম হ'ব দিয়া, আনি দিয়া গুচি গ'ল ৰ'বা, আনি দিব দে ৰ'বা। আৰু এইফালে আমাৰ ছোৱালীয়ে যে ধুনীয়াকৈ চুলিখিনি যে কাটিবৰ কাৰণে যে মানে পাতি দিছে সেইটোৱে বহুত মানে। এইফালে চুলি তুলি কাটি মেলি লৈ আকৌ মানে বিয়াখন আছিলে, বিয়াখন খাবৰ কাৰণে আহিলোঁ। আমাৰ ঘৰৰ ওচৰৰে আৰু বেলেগখন গাঁও, তাকে আৰু ধুনীয়াকৈ ওলাই মেলি আহিছোঁ। ওলাই মেলি ছোৱালীক কিন্তু থৈ আহিলোঁ দেই। আৰু এইফালে পেণ্ডেলটো চাওকচোন বৰ ধুনীয়া লাগিছে কিন্তু আপোনালোকক ভালদৰে তথাপিতো দেখাব নোৱাৰিলোঁ, অলপ মানে ভিডিঅ' কৰা হ'ল যিহেতু বেয়া লাগে ন মানে হেৰিয়াত কৰি থাকিলে এনেকৈ ভিডিঅ', তথাপিতো অকণমান কৰিলোঁ। অকণমান টাইম বহি মেলি আকৌ এইফালে খাবলৈ আহিলোঁ। এয়া হৈছে পেহী ল'ৰা দেই, আমাৰ লগতে আহিছে বিয়া খাবৰ কাৰণে। এয়া মা, এইফালে আকৌ আমৈ ঘৰৰ ওচৰতে। মায়ে আকৌ ভিডিঅ' কৰি থকা দেখি কিনো ভিডিঅ' কৰি আছে বুলি কৈছে আৰু খুব কৈছে মানে। আৰু এইফালে ধুনীয়াকৈ অলপমান লৈ লৈছোঁ, বৰ বেছি নাইলোঁ, অলপমান খাই বৈ লৈ পিনি আকৌ এইফালে বহিবৰ কাৰণে আহিলোঁ মানে। এয়া হৈছে আমাৰ আমৈ ছোৱালী হয়। আৰু মানে যাৰ বিয়া খাব আহিছোঁ ন ইভাগেও মানে মোতকৈ তেওঁ কিন্তু এবছৰ চিনিয়ৰ দেই। এতিয়া মানে যোনকেইজনীক লগ পাম আৰু গোটেইকেইজনী চিনিয়ৰ হয়। আৰু তাৰ বিয়া ঘৰত যে সকলোকে লগ পাই খুব ভাল লাগিলে। সকলোৱে যে মাত এষাৰ দিলে মানে তেওঁলোকৰ মানে কইনা মাক দেউতাকে হ'লেও সকলোৱে যে চিনি পাইছে সেইটো বহুত ভাল লাগিলে। মই বোলো চেহেৰাটো পাহৰিয়ে থাকিলে নেকি বুলি ভাবিছোঁ আৰু বহুত দিনৰ পৰা লগ পাইছোঁ যে কথা চাওকচোন বাৰু।